নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৰিকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা আৰু লগতে ভোগালী বিহুৰ ওলগ যাচিলোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ উৰুকাৰ কেইটিমান দৃশ্য। আশা কৰিছোঁ আপোনালোকে ভাল পাব। এয়া হৈছে উৰুকাৰ দুদিন আগৰ য'ত নেকি আমাৰ পুখুৰীত মাছ মৰা হৈছিলে। এয়া চাওক কিমান মাছ উঠিছে। এইটো আচলতে বৰালি মাছ হয়, যোনটো 6 মাহৰ ভিতৰত 2 কেজি ওজন হৈ গৈছে। খুবেই আচৰিত, সেইবাবে মানুহজনে এই ধৰণে দাঙি ধৰিছিলে। আমাৰ খুব ভাল লাগিছিলে ইমানবোৰ মাছ দেখি, কাৰণ নিজৰ পুখুৰীৰ মাছ হয় সেইবাবে। এয়া হৈছে উৰুকাৰ দিনা ৰাতিপুৱা পিঠা বনাই থকা কেইটামান দৃশ্য। মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। আচলতে পিঠা ময়ে বনাই আছিলোঁ আৰু ভাইটিয়ে ৰেকৰ্ড কৰি আছিলে, সেইবাবে অকণমান ক্লিপটো লৰিছে। এইফালে মায়ে আকৌ ব্লেক ৰাইচৰ পিঠা বনাই আছিলে। আচলতে ব্লেক ৰাইচৰ পিঠা বনাবলৈ খুব সুন্দৰ হয় আৰু খায়ো খুব ভাল লাগে, সেইবাবে মায়ে কেইখনমান বনাইছে। আপোনালোকে পাৰিলে ব্লেক ৰাইচৰ পিঠা বনাই খাই চাবচোন, খাই খুবেই ভাল লাগে। এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ মেইন বস্তু, যোনটো হৈছে চুঙা পিঠা বা চুঙা চাউল। এয়া আচলতে বনোৱা হয় কটা বাঁহত বা ভুলুকা বাঁহত। আমাৰ এয়া কটা বাঁহেই হয় বাৰু। দেউতাই ইয়াত পানী ভৰাই বাঁহডাল আখলি লৈছে। তাৰপাছত ইয়াতে এতিয়া চাউল ভৰাই দিব। এয়া হৈছে বৰা চাউল, ৰাতিপুৱাই পানীত তিয়াই থোৱা হৈছিলে। এয়া চুঙাটোত আধালৈ চাউল দিব আৰু বাকীখিনি পানীৰে গোটেই চুঙাটো পূৰাই দিব। আমাৰ ইয়াত সকলোৱে যি পিঠাই নবনাওক, কিন্তু চুঙা পিঠা বনাবই। দৰঙত আচলতে চুঙা পিঠা বুলিয়েই কোৱা হয়। খাই কিন্তু খুব টেষ্টি লাগে এই পিঠাবিধ। এয়া চাওক, চুঙাকেইটা ভৰাই ভৰাই থৈ দিছে দেউতাই। ভুলুকা বাঁহতকৈ আচলতে কটা বাঁহৰ চুঙা খাই বেছি ভাল লাগে। এয়া চাওক, দেউতাই এতিয়া খেৰেৰে চুঙাকেইটাৰ মুখত সোপা দিব, কাৰণ যেতিয়া গৰম হ'ব পানীখিনি উতলিব, সেইবাবে যাতে পানীখিনি ওলাই ছিটিকি নপৰে। খেৰখিনি আচলতে ধুই থোৱা হৈছিলে আগতে। এয়া চাওক, খেৰ দমাই থৈ দিছে আৰু দুইফালে দুটা খুঁটি পুতি এডাল লোহা মাজত দি দিছে, কাৰণ আমি ইয়াত এতিয়া চুঙা পুৰিম আৰু চুঙা পুৰা হয় খেৰেৰে। তাৰপিছত এয়া চুঙাকেইটা দেখিছে, মাজৰ লোহাডালত এনেকৈ অলজাই দিছে। তাৰপিছত এতিয়া ইয়াত জুই দিব। এয়া জুই লাগি গৈছে খেৰত। এতিয়া তাৰ পৰা অলপ অলপকৈ খেৰ আনি গোটেইকেইটা চুঙা পুৰা হ'ব। এফালে যেতিয়া চুঙাকেইটা পুৰা হ'ব, তেতিয়া চুঙাকেইটা ওলোটাই দিয়া হ'ব। ওলোটাই দিয়াৰ পিছত এইটো চাইডো পুৰা যাব, তাৰপিছতে ৰেডি হৈ যাব আমাৰ চুঙা পিঠা। চুঙা পিঠা খাই আচলতে সঁচাই খুবেই ভাল লাগে, আৰু আশা কৰিলোঁ আপোনালোকে আজি মোৰ এই সৰু ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ, আৰু সকলোকে বিহুৰ ওলগ জনালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব।